নমস্কাৰ জনাইছোঁ সকলোকে। বহুদিন পিছত আকৌ এটা লং ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত। কি খবৰ বাৰু আপোনালোকৰ? এয়া দেউতা আৰু মই বাৰীত গৈ আছোঁ কঁঠাল ছিঙিবলৈ আৰু লগতে ঢেকীয়া শাক আনিবলৈ। ঢেকীয়া শাক খাবলৈ বিৰাট মন গৈ আছিল, লগতে কঁঠালৰ তৰকাৰী। মোৰ পিছে এইকেইটা বস্তু বিৰাট প্ৰিয় দেই, সেইকাৰণে মায়ে ক'লে কি ছিঙি আন, তাৰপিছত বনোৱাৰহে কথা আৰু। কথামতে কাম দেউতা আৰু মই বাৰীলৈ আহি চাই আছোঁ কোনজোপা কঁঠালৰ মুচি খাব পৰা হৈছে। মানে কেইজোপামান আগতীয়াকৈ লাগে আৰু কেইজোপামান পিছতকৈ লাগে অকণমান। এয়া চাই কিনে ছিঙি ল'লোঁ আৰু এই শাৰীটোত যিমান কেইজোপা কঁঠালৰ গছ আছে গোটেই কেইজোপা ককাই ৰুই গৈছে। তাৰ বাবেহে আমি পিছৰ প্ৰজন্মটো নিশ্চিন্ত মানে বাৰীৰ সতেজ ফলৰ সোৱাদ ল'ব পাৰিছোঁ। আৰু বাৰীত থকা প্ৰায়বোৰ গছেই ককাই ৰোৱা হয়। আৰু এইজোপা হৈছে ঠেকেৰা টেঙা। ঠেকেৰা টেঙাৰ আঞ্জা খাই যে কিমান ভাল লাগে সেইটো আৰু ক'বই নালাগে। এয়া ঠেকেৰা টেঙাও এটা পালোঁ, পকি সৰি আছিলে। এতিয়া আমি ঢেকীয়া তুলি আছোঁ। এই আপিনে চোৱা, দেউতাও পাইছে ঢেকীয়া। এইফালে দেউতাও ঢেকীয়া তুলি গৈ আছে আৰু ময়ো লগতে এডাল দুডাল তুলি গৈ আছোঁ আৰু ভিডিঅ'ও কৰি আছোঁ। ঘৰৰ এই নিৰ্ভেজাল সাৰ নিদিয়া শাক পাচলিৰে এসাঁজ খোৱাৰ মজাই বেলেগ। ঢেকীয়াটো মোৰ খুবেই প্ৰিয়, শাকৰ ভিতৰত একেবাৰেই প্ৰিয়। আৰু এইপিনে আমাৰ তোলা হৈয়ে গৈছে আৰু দেউতাকো কৈছোঁ মোকো অলপ দেখুৱাই দিয়া ঢেকীয়া তোলা। তাকে আৰু অকণমান যেনে তেনে ভিডিঅ' কৰিলোঁ বহু দিনৰ মূৰত। আৰু এইপিনে আমাৰ ঘৰৰ শাক পাচলি আনি হৈ গ'ল আৰু মায়ে একদম টেষ্টিকৈ বনালে। আজিৰ ভ্লগটো পিছে ইমানতে সামৰিলোঁ। বাই বাই।